বিশ্বনাথত এজন শিক্ষকৰে চলিছে এখন বিদ্যালয়। শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ এজন শিক্ষক। শিক্ষক নিযুক্তি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দাবী পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ। বিশ্বনাথ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখিলে হয়তো আপুনিও তবধ মানিব। শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন সাধন কৰাৰ নামত ঢোল ঢাক বজোৱা চৰকাৰখনৰ শৈক্ষিক ব্যৱস্থা একেবাৰে পয়ালগা। কেৱল মাত্ৰ চৰকাৰী বিজ্ঞাপনতে সীমাবদ্ধ শিক্ষাৰ জয়যাত্ৰা। কামৰ বেলিকা বেবেৰী বাং। ইফালে শিক্ষাৰ ক্ষেত্ৰত দুখীয়া নিচলাসকলক কিয় ঠগুৱা হয়? আদিবাসী জনজাতীয় এলেকাসমূহত শিক্ষাৰ নামত কিয় ভেঙুচালি কৰা হয়? উল্লেখ্য যে ডাবল ইঞ্জিন চৰকাৰৰ শৈক্ষিক দিশৰ এই মাপকাঠিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইফালে শৈক্ষিক দিশৰ এক অভাৱনীয় পৰিস্থিতিৰ খবৰ পাই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিসহ আছুৰ বিষয়ববীয়াসকলে উপস্থিত হয় অসম অৰুণাচল সীমান্তৱৰ্তীৰ একেবাৰে ভিতৰুৱা তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়ত। মন কৰিবলগীয়া যে বিদ্যালয়খনত আছে এটাই মাত্ৰ কোঠা। এই কোঠাতে পাঠদান কৰা হয় 5টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক। সৰু ঠেক বিদ্যালয়খনত একমাত্ৰ কোঠাতেই 65জনকৈও অধিক ছাত্ৰ ছাত্ৰীক কৰিব লগা হয় পাঠদান। এজনীয়া শিক্ষকৰে একেটা কোঠালিতে 5টাকৈ শ্ৰেণীৰ মুঠ 65গৰাকীকৈ ছাত্ৰ ছাত্ৰীক একেলগে পঢ়োৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে পাভৈ আছুৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। শ্ৰেণীকোঠাৰ অভাৱ, ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই শিক্ষক, বিদ্যালয়ৰ আন্তঃগাঁথনি অভাৱ, আনকি কোঠাৰ অভাৱত ৰন্ধন সামগ্ৰীসমূহ মজুত ৰাখিব লগা হৈছে শ্ৰেণীকোঠাতে। মুঠতে 101বুৰি সমস্যাৰে ভাৰাক্ৰান্ত বিদ্যালয়খন। বিদ্যালয়খন নিৰ্মাণকৰণৰ বাবে বিধায়কগৰাকীলৈ কেইবাবাৰো দিয়া হৈছিল আবেদন, কিন্তু সুফল পোৱা নগ'ল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে। আছুৰ নেতাগৰাকীয়ে বিদ্যালয়খনৰ মজিয়াৰে পৰাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা, শিক্ষক নিযুক্তিকৰণ কৰা, ৰন্ধন কোঠালি নিৰ্মাণকৰণৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। তৰাজুলি নৱপুৰ প্ৰাথমিক বিদ্যালয়ত আজি আমি আহি যিবোৰ পৰিৱেশৰ আমি মুখামুখি হওঁ, সেই পৰিৱেশৰ কিন্তু আমি কেতিয়াও মুখামুখি হ'ম বুলি ভবা নাছিলোঁ। অসমৰ যি শিক্ষা খণ্ডৰ ওপৰত এতিয়া আমি বাৰুকৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ যে ইয়াত প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ কোঠালি, শ্ৰেণী কোঠালিৰ যি ধৰণৰ অভাৱ আমি দেখিবলৈ পাইছোঁ, সেয়ে কিন্তু অত্যন্ত দুৰ্দশাগ্ৰস্ত। আন্তঃগাঁথনি যি প্ৰাথমিক বিদ্যালয়সমূহ যিসমূহ আন্তঃগাঁথনি সাংঘাতিক অভাৱ হোৱা আমি পৰিলক্ষিত হৈছোঁ। অসম অৰুণাচল সীমান্তৱৰ্তী একেবাৰে পাহাৰৰ দাঁতিত লাগি থকা এখন প্ৰাথমিক বিদ্যালয়, য'ত নেকি ইয়াত দৰিদ্ৰ পীড়িত নিচলাৰ সন্তান আহি ইয়াত সুন্দৰভাৱে পাঠদান কৰিম বুলি অহা ছাত্ৰ ছাত্ৰীসকলে কিন্তু পাঠদানৰ মুখলৈ চাবলগীয়া হোৱাৰ প্ৰেক্ষাপটত ইয়াত কিন্তু শিক্ষকৰ যি অভাৱ আমি যি পৰিলক্ষিত হৈছোঁ, শিক্ষক মাত্ৰ এগৰাকী শিক্ষক, আৰু তাৰ তুলনাত যিসমূহ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 68জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা। আৰু ইয়াৰ লগতে আমি চাব লাগিব যে ইয়াত মাত্ৰ এগৰাকী শিক্ষকেহে পাঠদান কৰিছে। তেওঁ প্ৰধান শিক্ষকো হয়, তাতে আকৌ তেওঁ শিক্ষকো হয়। ইয়াৰ লগে লগে আমি এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম চৰকাৰক ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে প্ৰাথমিক বিদ্যালয়সমূহত 5টা শ্ৰেণীত যিহেতুকে প্ৰাথমিক বিদ্যালয়সমূহ থাকে, তাৰ তুলনাত 2গৰাকী শিক্ষক আপোনালোকে কিয় প্ৰভাইড কৰিছে? 5গৰাকী শিক্ষক হোৱাটো প্ৰয়োজন আছে, য'ত নেকি তাত আকৌ আপোনালোকে 2গৰাকী শিক্ষক প্ৰদান কৰিছে। আকৌ এনেকুৱা এখন যি নৱপুৰ প্ৰাথমিক বিদ্যালয়ত আকৌ এগৰাকী শিক্ষকে পৰিচালিত কৰি আছে, 68জন, তাতে আকৌ বিদ্যাৰ্থী 68জন। ইয়াত ৰান্ধনিৰ সমস্যা যি দেখিবলৈ পোৱা গৈছে, ৰান্ধনিসকলক যি আমি সকলোৱে জানো যে ৰান্ধনিসকলক দৰমহা নিদিয়া যি এক প্ৰবৃত্তি বা দৰমহা যি তেওঁলোকৰ যি সমস্যা, আৰু ইয়াৰ লগতে ইয়াত ৰান্ধনিয়ে ৰন্ধন কৰিব পৰা কোঠালিৰ যি অভাৱ, ৰন্ধন কৰিব পৰা কোঠালিৰ এতিয়া ইয়াত কোঠালি নাই, শ্ৰেণী প্ৰদান কৰিব পৰাকৈ শ্ৰেণীকোঠা
একেবাৰে নাই, শ্ৰেণীকোঠা একেবাৰে নায়েই, একেবাৰে জৰাজীৰ্ণ হৈ আছে। এই প্ৰাথমিক বিদ্যালয়খন একদম আন্তঃগাঁথনিৰ পিনৰ পৰা চাবলৈ গ'লে সাংঘাতিকভাৱে দূৰদৰ্শাগ্ৰস্ত আমি ইয়াৰ পৰা পৰিলক্ষিত হৈছোঁ। আৰু ইয়াৰ পৰা এটা কথা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, অনতি পলমে নৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ 1 নম্বৰ দাবী, শিক্ষক নিয়োগ কৰিব লাগিব। 2 নম্বৰ, ইয়াত যিহেতুকে আন্তঃগাঁথনিৰ অভাৱ, কোঠালি নাই, গতিকে শ্ৰেণী কোঠালি অতি সোনকালে যাতে ইয়াত আবণ্টন দিব লাগে, তাৰ কাৰণে আমি জিলা শিক্ষা বিভাগক আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ, এই বিদ্যালয়ৰ যাতে যি দুৰৱস্থা হৈ আছে, এই বিদ্যালয়ৰ দুৰৱস্থাৰ খবৰ লৈ আপোনালোকে সম্পূৰ্ণ সমস্যা সমাধান কৰিবৰ বাবে আমি ইয়াৰ পৰাই দাবী উত্থাপন কৰিছোঁ।